গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে ৰঙালী বিহুৰ সকলো ফ্ৰেণ্ডকে মই শুভেচ্ছা জনাইছোঁ। আজি হ'ল গৰু বিহু। আজি আমাৰ ঘৰত কি নিয়ম হয় মই আপোনালোকক দেখুৱাম। আহকচোন তেতিয়াহ'লে দেখুৱাম। এই আমাৰ গৰু গা ধুৱাবলৈ সাজু ৰখি আছে দেই আমাৰ পোৱালিকেইটা। এয়া গৰু খোলাই নাই বাৰু। আজিকালি চোন পথাৰত পানীয়ে নাই, বৰষুণে নিদিয়া হ'ল। সেইটো কাৰণে মানে ঘৰতে টিঙতে গা ধুৱাব গৰু গা। কৃষ্ণমণি নাছিলে বাবা আহিছে দেই। বাবা নাছিলে আকৌ কৈ দেখা বৌমাই নাই দেখা কৈছে। আমাৰ জানে ন খাতা কেনে কাৰণে কৈ দেখা দেচোন। এই কৃষ্ণমণিক মাৰি দিওঁ ৰ। এইটো কেৰেলা খা। লাও খা। বেঙেনা খা। লাও খা। গা ধুৱাই আহি এতিয়া ঘৰত কণী যুঁজাবলৈ লৈছোঁ। এয়া কণী যুঁজাইছে দেই। ভাল কণীটো মই জিকিলো বা। কণী জুলাল নেকি? বুঢ়া কণী নাথাকে, জোঙা বুলি কবি। বিদ্ৰোহটো গ'ল।
এয়া আমলৈটো আমাৰ মৃতকত দিয়ে, সেইকাৰণে এখেতে পাৰি আনিলেগৈ আমলৈটো। আমলৈটো যিহেতু এশ শাকটো আজিকালি নাই, সেইকাৰণে আমলৈটোৱে খোৱা হয় আৰু এইফালে পঁইতা ভাত তিয়াই থোৱা আছিলে কালি। পঁইতা ভাত খালে, গৰম দিনত পঁইতা ভাত খালে গোটেই বছৰটো দেহাটো ঠাণ্ডা হৈ থাকে বুলি কয়। আৰু এইফালে মায়ে পাত চাত কাটি আছে মৃতকত সজাবলৈ। এইফালে মায়ে ধুনীয়াকৈ চাকি তাকি সজাই ল'লে। আৰু যিহেতু আমি আহোম সম্প্ৰদায়ৰ মানুহ, সেইকাৰণে আমাৰ ভিতৰতে সাজ দিয়া হয়। এইফালে ধুনীয়াকৈ ৰঙালাও, বেঙেনা, তিতাকেৰেলা ধুনীয়াকৈ বনাই লোৱা হ'ল। এইফালে সাজো ভিতৰত ধুনীয়াকৈ সজাই লোৱা হ'ল। এইফালে ভাজি কেৰাহীত অলপ এইফালে সাজ, এই দেখিছেনে সাজ এনেকৈ আৰু সজাই ল'লে। এয়া ধুনীয়াকৈ সেৱা চেৱা কাঢ়ি লৈ এতিয়া আমি খাবলৈ বহিলোঁ। কি খাব তই? কণী খাও। মই খাব নাই। চবেই লৈছে যাও, বাবু দাদা দুটা ললে। কণী এটা খাব নিদি দুটা ধৰি আছে এইফালে কণী আৰু আমলৈটো এইফালে ধুনীয়াকৈ ৰখি সাজ খাই লওঁ তেতিয়াহ'লে দেই। আৰু এইফালে চাওকচোন, এইফালে ধুনীয়াকৈ পঁইতা ভাতো লৈ লৈছোঁ। খাই লওঁ। পঁইতা ভাত এইফালে আমাৰ হাজবেণ্ডতে মাৰিবলৈ গৈছিলে বিলত মাছ, এয়া লোকেল মাছ মাৰি আনিলেগৈ। মাছ মাৰি ভাগৰ লাগিলে বোলে, সেইটো কাৰণে পূৰা মালিচ কৰাইছে। এয়া মালিচ কৰা মানুহটো চাওকচোন আপোনালোকে, ভালকৈ মালিচ কৰি দিয়ক। এয়া মালিচ কৰি ভাগৰি গ'ল দেই আমাৰ মালিচ কৰাটো। এয়া হুঁচৰি গাবলৈ ওলাইছে দেই, এইফালে ধুতি পিন্ধি লৈছে। কোনফালে গাবি আজি? কোনফালৰ পৰা? নামঘৰত কৰিম প্ৰথম। তাৰপিছত ডিচিশ্যন হ'ব আৰু। হেল্ল' এভৰিৱান, গুড ইভিনিং। এতিয়া গধূলিয়ে হ'ল। দিনত আপোনালোকক
ভিডিঅ' দিব পৰা নহ'ল কাৰণ গাঁৱৰ জেগাত জানেচোন আপোনালোকে মানুহ এজন দুজনকৈ সেনেকৈ বিহু খাবলৈ আহি আছে। এতিয়া মই অকণমান আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আহকচোন আমাৰ এতিয়া আমাৰ আজি লোকেল মাছ খোৱা হ'ব। ফ্ৰাই কৰি আছোঁ। এইগৰাকী ৰান্ধনি গাড়ীখিনি কিহৰ কৰি আকৌ এইটো কি চাবোন এইফালে জলকীয়া কাটি আছে। জলকীয়া ভাজি বনাবৰ কাৰণে মাছৰ পেটুৰ লগত জলকীয়া ভাজি খোৱা হ'ব। জলকীয়া ভাজি কুই মাছৰ পেটু। এয়া আমাৰ ৰাতি সাঁজ তৈয়াৰ হৈ গ'ল। এইফালে দাইল, এইফালে ফ্ৰাই কৰা মাছ, এইফালে মাছৰ পেটুৰে সাঁজ। তেতিয়াহ'লে খাই লওঁ দেই। ভাত চাত খাই মেলি আজৰি হ'লোঁ। এতিয়া লগাব লৈছোঁ এয়া জেতুকা। গৰু বিহুৰ দিনাখন জেতুকা লগোৱা নিয়ম আছে বোলে। বৰ বিশেষকৈ নাজানো কি নিয়মনো আছে। তেতিয়াহ'লে লগাই লওঁ। The next morning. গুড মৰ্ণিং। আজি হ'ল 19 আজি হ'ল 1 বহাগ। কালি আপোনালোকক মই জেতুকা লগাই দেখুৱাইছিলোঁ নহয়। জেতুকা ধুনীয়াকৈ লাগিলে বাৰু ভালকৈ লগাব নাজানো। আমাৰ ধৰণৰ জেতুকাখিনি দেখা দে। আমাৰ ধৰণৰ জেতুকা এইখিনি কোচ খাই থাকিলে পলিথিন লগাই থৈ দিলে যে ৰাতি মেকুৰী পোৱালি চোলাটো কি এনেকুৱা পেণ্টটো ভিতৰত সোমাই আছে আকৌ। এয়া ৰঙা হৈ গৈ আছে নধুন নখকেইটা দেখাই দিয়াচোন তোমাৰ। এইকেইটা ধুনৰ নখ ইমান ধুনীয়াকৈ লাগিলেচোন নখকেইটা। আমাৰবোৰ নখখিনি নালাগিলে ইমানকৈ। ধুনৰকেইটা বৰ ধুনীয়া লাগিলে ন। এয়া এতিয়া খাই পোৱা লৈছে আমাৰ ভাইটিহঁতে সেয়া মা দেউতাহঁতক। আজি যিটো আমি 1 বহাগত নহ'লে মা দেউতাহঁতক সেৱা পাওঁ। এয়া আমাৰ ভাইটিহঁতে সেৱা কাঢ়িব ল'লে আৰু আমি এতিয়া কাঢ়িব লৈছোঁ সেয়া মা দেউতাহঁতক। মা দেউতাহঁতক সেৱা কৰি এইটোৰ পিছত এতিয়া মই কাঢ়িব লৈছোঁ আমাৰ এখেতক। যিহেতু মা দেউতাৰ পাছত এখেতেই মেইন নহয় জানো। সেইকাৰণে এখেতকো বছৰটো প্ৰথম বুলি সেৱা কাঢ়িবতো লাগিবই। সেয়া কাঢ়ি লওঁ।
এখেতে বাৰু বেছিকৈ আশীৰ্বাদ দিবলৈ নাজানে, তথাপিও আৰু বছৰটো প্ৰথম বুলি এখেতৰ সেৱা এটা কাঢ়িলোঁ। এয়া আমি এতিয়া আমাৰ এখেতৰ ভাগৰ বৰ্তাকৰ ঘৰলৈ সেৱা খাবলৈ যাব ওলাইছোঁ। তেতিয়াহ'লে গৈ লওঁ। ঘৰ পালোহি দেই, ভিতৰলৈ সোমাই যাম আৰু। জান নতুন চোলা পিন্ধিলা নাই? কৃষ্ণামণি নতুন চোলা পিন্ধিলা? বাবা ধুনীয়া লাগিছে দেই চোলাটো, ইটো ইমান ধুনীয়া লাগিছে দেই চোলাটো। এই ঘৰ আমাৰ হাজবেণ্ডৰ ঘৰ, ডাঙৰ বৰ্তাকৰ ঘৰ। ইয়াতে আমি সকলোৱে সেৱা গাওঁ। বৰ্তা সৰু দাই এটা আছে আৰু বৌহঁত ভাইটি সকলোৱে আমি একেলগতে সেৱা গাওঁ। সেয়া কৰাৰ পিছত এতিয়া আমি জলপান খাবলৈ লৈছোঁ। এয়া দৈ, ঘৰৰে দৈ আৰু এইফালে গাখীৰ। এইফালে আমাৰ দেউতা নিচাদহঁতক জলপান দিবলৈ ঠিক কৰিছে। এয়া সেয়া চাহ গাই আহি আমি আজৰি হ'লোঁ। আজৰি হৈ ভাত পানী খায়ো আজৰি হ'লোঁ। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকিল। এখেত গ'ল হুঁচৰি মাৰিবলৈ, দেউতাও গ'ল হুঁচৰি মাৰিবলৈ, সকলোৱে গ'ল হুঁচৰি মাৰিবলৈ। গতিকে আমি এতিয়া মা, মই আৰু মোৰ জাজনী আছোঁ ঘৰত। আজিলৈ ভিডিঅ'টো ইমানেই বাৰু, আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম বাৰু। ভিডিঅ'টোত বাৰু বৰ বেছি দেখুৱালোঁ, কি নেদেখুৱালোঁ, আপোনালোকে ভাল পায় নে নাপায় নাজানো বাৰু। গতিকে যি পাৰোঁ আপোনালোকক দেখুৱালোঁ। ভুল হ'লে আপোনালোকে মোক শুধৰাই দিব, মই একো বেয়া নাপাওঁ। গতিকে আজিলৈ অন্য এটা ভিডিঅ' আকৌ লগ পাম বুলি আপোনালোকক আশা থাকিল। আজিলৈ বাই।